পৰুৱা সেইটো ঘৰত প্ৰৱেশ কৰে য'ত মৌ আছে। যদি আপোনাৰ ঘৰত মৌ আছে বা মিঠা পদাৰ্থ আছে, পৰুৱা সেই ঠাইলৈ নিশ্চয় যাবই। ঠিক সেইদৰে আমাৰ সম্বন্ধ। প্ৰেমত সৰু সুৰা কাজিয়া, খং অভিমান, যেনে খং কৰা, অভিমান ভঙা সেইবোৰ চলিয়ে থাকিব। বিশেষভাৱে সেইবোৰ সম্বন্ধত যি সম্বন্ধত মিঠা অনুভূতি থাকে। মনত ৰাখিব, যিবোৰ সম্বন্ধত খং অভিমান, যেনে খং কৰা, অভিমান ভঙা সেইবোৰ নাথাকে বা সৰু সুৰা কাজিয়া নালাগে, সেই সম্বন্ধ কেৱল মগজুৰ পৰা পৰিচালনা কৰি আছে, মনৰ পৰা নহয়। মনৰ পৰা প্ৰেম কৰক। সৰু সুৰা কাজিয়াত তিতা মিঠা কেঁহা আনন্দ উপভোগ কৰক, কাৰণ এইবিলাকৰ মাজতো প্ৰেম সোমাই আছে। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।